Hello guys, welcome back to my another mini vlog. Bihur 10 দিনীয়া বন্ধৰ মোৰ ফাইনেলি অন্ত পৰিল মনডে দিনা। সেইবাবে মঙ্গলবাৰে মই ৰাতিপুৱাই ডিব্ৰুগড়লৈ বুলি ৰাওনা হলো। পিছে বাছ আছে মোৰ 7টা বজাত ঢেকিয়াজুলিৰ পৰা। প্ৰায় ৰাতিপুৱা 6টা মান বজাত মই ৰাতিপুৱা ওলালো ঢেকিয়াজুলিলৈ বুলি টমটমত। পিছে মোক ঢেকিয়াজুলিলৈ আগবঢ়াই থব আহিছে দেউতা আৰু সৰু পেহীয়ে। ঘৰত 10 দিন নহয় প্ৰায় 12 দিন মানে থকা হ'ল, সেয়ে বেয়াও লাগিছে বাৰু অলপ। কিন্তু যাবতো লাগিব, উপায়তো নাই। পিছে মই এবাৰ শেষৰবাৰলৈ বুলি ডিব্ৰুগড়লৈ গৈ আছো। এইবাৰ ডিব্ৰুগড়ৰ পৰা আহিলে আৰু ফাইনেলি আহিব লাগিব মই ঘৰলৈ, যিহেতু মোৰ 4 বছৰীয়া কোৰ্ছৰ অন্ত পৰিব এইবাৰ। আপোনালোকে চাগে হয়তো নিশ্চয় ভাবিছে যে মই এবাৰ অকলে ট্ৰেভেল কৰি আছো, কিন্তু তেনেকুৱা নহয় বাৰু। বিপাঞ্চি আহিছে মোৰ লগত, খালি তাই মোৰ পিছৰ চিটত বহিছে। দিনত ট্ৰেভেল কৰা আৰু সেইটোৱে দিগদাৰ, ভালকে টোপনিও নাহে আৰু সময়খিনিও পাৰ নহয়। ফাইনেলি আমি 3:30 মান বজাত ডিব্ৰুগড় আহি পালো। আমাক আকৌ পিক কৰিবলৈ মানুহ এগৰাকীও আহিছে বাৰু। সেইজনী হৈছে আমাৰ মৰমৰ ভাস্বতী। যদি বাটচৰাৰ পৰা হোষ্টেললৈ তাই আমাৰ লগতে বহি গ'ল অটোখনত। ইমান লাগেজ এসোপা লৈ পেলাই হোষ্টেললৈ খোজকাঢ়ি যোৱাটো অলপ দিগদাৰ হয়, সেইবাবে আমি চববাৰে হোষ্টেললৈ যাবলৈ অটো এখন লৈ লওঁ। ফাইনেলি হোষ্টেল আহি পালো আমি, কিন্তু এতিয়া যে ৰুম গৈ গোটেই ৰুমটো চাফা কৰিব লাগিব।